নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ' সৈতে। আজি আমি লৈ আহিছোঁ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টত হ'ব লগা ৰিটেন এক্সামৰ বাবে প্ৰয়োজনীয় কেইবাটাও সাধাৰণ জ্ঞানৰ কুৱেশ্যন। আপোনালোক আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল? উত্তৰ 2008 চনত। অসমত বন গৱেষণা কেন্দ্ৰ ক'ত আছে? উত্তৰ যোৰহাট। চুকাফাই ক'ৰ পৰা আহিছিল? উত্তৰ চীনৰ পৰা। নামঘোষা কোনে লিখিছিল? উত্তৰ শ্ৰী শ্ৰী মাধৱদেৱ। সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 27 মাৰ্চ। কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই? উত্তৰ বুধ গ্ৰহ। স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ ৰাজেন্দ্ৰ প্ৰসাদ। বিশুদ্ধ খোৱা পানীৰ pH-ৰ মান কিমান? উত্তৰ 7। প্ৰথম অসমীয়া চনেটৰ লেখক কোন? উত্তৰ হেমচন্দ্ৰ গোস্বামী। এখন ৰাজ্যৰ চৰকাৰৰ মুৰব্বী কোন? উত্তৰ মুখ্যমন্ত্ৰী। ক'ত আৱিষ্কাৰ হৈছিল? উত্তৰ চীন দেশত। মাজুলীৰ মাটিকালি কিমান? উত্তৰ 880 বৰ্গ কিলোমিটাৰ। ব্ৰহ্মপুত্ৰ নদী কিমান দীঘল? উত্তৰ 2880 কিলোমিটাৰ। বড়ো ভাষাৰ বৰ মানে কি? উত্তৰ বতাহ। প্ৰথম অসমীয়া পুথিখনৰ নাম কি? উত্তৰ ধৰ্মপুস্তক। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 25 জানুৱাৰী। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত পৰ্বতমালাৰ নাম কি? উত্তৰ বৰাইল পৰ্বতমালা। বুৰঞ্জীৰ আধাৰত ৰচিত লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকখনৰ নাম কি? উত্তৰ জয়মতী কুঁৱৰী। GST কেই প্ৰকাৰৰ? উত্তৰ 4 প্ৰকাৰৰ। শংকৰদেৱে বৰগীতসমূহ কি ভাষাত লিখে? উত্তৰ ব্ৰজাৱলী ভাষাত। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ চুকাফা। কোনজন আহোম ৰজাই অসমত বুৰঞ্জী লিখা আৰম্ভ কৰিছিল? উত্তৰ চুকাফা। আহোমসকল কোনটো পৰ্বত পাৰ হৈ অসমলৈ আহিছিল? উত্তৰ পাটকাই পৰ্বত। কোন চনত চুকাফাই চৰাইদেউত আহোম ৰাজধানী নিৰ্মাণ কৰিছিল? উত্তৰ 1253 চনত। আহোমসকলে কেইবছৰ অসমত ৰাজত্ব কৰিছিল? উত্তৰ প্ৰায় 600 বছৰ। ভঙনীয়া ৰজা কোন? উত্তৰ জয়ধ্বজ সিংহ। ভাস্কৰ বৰ্মন কাৰ উপাসক আছিল? উত্তৰ শিৱ। অসমৰ ডাঙৰ জিলাখনৰ নাম কি? উত্তৰ কাৰ্বি আংলং। কোচসকলৰ মুদ্ৰাৰ আকৃতি কেনেধৰণৰ আছিল? উত্তৰ ঘূৰণীয়া। অসমৰ প্ৰথমজন প্ৰশাসনিক বিষয়া কোন আছিল? উত্তৰ আনন্দৰাম বৰুৱা। প্ৰথম অসমীয়া ৰঙীন বোলছবিখনৰ নাম কি? উত্তৰ ভাইটি। এছিয়াৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি? উত্তৰ চীন। ভাৰতৰ সৰ্বশ্ৰেষ্ঠ পদকটোৰ নাম কি? উত্তৰ ভাৰতৰত্ন। বগা হাতীৰ দেশ বুলি কাক কোৱা হয়? উত্তৰ থাইলেণ্ড। চাণক্যৰ প্ৰকৃত নাম কি? উত্তৰ বিষ্ণুগুপ্ত। চন্দ্ৰকুমাৰ আগৰৱালা কবিতা পুথি এখনৰ নাম? উত্তৰ বীণ বৰাগী। প্ৰথম অসমীয়া ৰোমান্টিক কবিজনৰ নাম? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰথম অসমীয়া আধুনিক কবিতাটোৰ নাম? উত্তৰ বনকুঁৱৰী। আহ্বান কাকতৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ দীননাথ শৰ্মা। বাঁহী আলোচনী কোনে সম্পাদন কৰিছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। বিজুলী কাকত কোন চনত প্ৰকাশ পাইছিল?
উত্তৰ 1890 চনত। কোচ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ বিশ্বসিংহ। 2020 চনত ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা ব্যক্তিজনৰ নাম কি? উত্তৰ নীলমণি ফুকন। অসমত ইংৰাজ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কোনে আৰম্ভ কৰিছিল? উত্তৰ গমধৰ কোঁৱৰ। পনীয়া সোণৰ দেশ বুলি কাক কোৱা হয়? উত্তৰ অসমক। উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ নদীখনৰ নাম কি? উত্তৰ বৰাক। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম গল্প পুথিখনৰ নাম কি? উত্তৰ সুৰভি। অসমীয়া চুটিগল্পই জন্ম লাভ কৰা আলোচনীখনৰ নাম কি? উত্তৰ জোনাকী। ভদৰী নামৰ অসমীয়া চুটিগল্পটোৰ লেখক কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? উত্তৰ পদুম কুঁৱৰী। লক্ষ্মীনাথ বেজবৰুৱাৰ লিটিকাই কোন শ্ৰেণীৰ নাটক? উত্তৰ ধেমেলীয়া শ্ৰেণীৰ নাটক। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ গোপীনাথ বৰদলৈ। অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল? উত্তৰ 1920 চনত। অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল? উত্তৰ 1847 চনত। অসমৰ কোনজন স্বৰ্গদেউ ল'ৰা ৰজা বুলি জনা যায়? উত্তৰ ৰত্নধৰ সিংহ। গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত হৈছিল? উত্তৰ 1948 চনত। ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 22 এপ্ৰিল। পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদীখনৰ নাম কি? উত্তৰ নীল নদী। অসমৰ উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়? উত্তৰ ৰজনীকান্ত বৰদলৈ। অসমৰ প্ৰাচীন নাম কি আছিল? উত্তৰ প্ৰাগজ্যোতিষপুৰ। অসমৰ গৌৰৱময় সূতা কি? উত্তৰ মুগা।